এই কেলকাতাত গাই থাকি যা কি গাতাতে গাবি আচলতে এটা কথা কি জানে কাউৰী যিমান গাখীৰ দি গা ধুলেও কিন্তু কেতিয়াও বগা হ'ব নোৱাৰে এই কথাটো আমাৰ মানুহে জনাটো উচিত আজি এটা বহাগৰ বিহুত জুবিন অবিহনে আমাৰ এই বহাগটো মানুহে কেনেকৈ পালন কৰিছে সেইটো সকলোৱে এবাৰ অন্ততঃ অনুভৱ কৰকচোন এনেকুৱা মানে মানুহবিলাকক মাতি আনি কিয় আৰু জ্বলা জুইত ঘিউ ঢালি আছে আপোনালোকে কওকচোন আমাৰ মানুহে যদি মাতি নানিলে হয় তেওঁলোকে ইয়াত আহিব পাৰিলে হয় নেকি তেওঁলোকে ইয়াত আহি কিনে এইবিলাক কৰি উদ্ভাণ্ডালি কৰিব পাৰিলে হয় নেকি এইটো উদ্ভাণ্ডালিয়ে হয় এইটো এটা উদ্ভাণ্ডালি নহয় জানো তেনেকুৱা কৰিব পাৰিলে হয় নেকি গতিকে দুখটো ক'ত আছে আপোনালোকে এবাৰ ভাবি চাওকচোন আমাৰ মানুহৰে দুখ এইবিলাক আমাৰ কাম কৰি তেওঁলোকক বৰবিধা পাৰি দিছে ইয়াৰ পৰা লাখ লাখ টকা ইনকাম কৰি তেওঁলোকে লৈ যাব ঘৰত কিন্তু যিখিনি মানুহৰ আগত এই গানখিনি গাই আছে যিখিনি মানুহে এই গানখিনি শুনি আছে তেওঁলোকে এবাৰ মনত অনুভৱ কৰা নাইনে যে কি গাই আছে এবাৰ তেওঁলোকৰ মনত প্ৰশ্ন অহা নাই যে আমি কি শুনি আছোঁ আমাৰ হিয়াৰ আমক জানো কেনেকৈ অপমান কৰি আছে এনেকৈ জ্বলা জুইত ঘিউ ঢালি দি আছে গতিকে এইবিলাক আপোনালোকে বন্ধ কৰক ইমিডিয়েটলি বন্ধ কৰক সকলোৱে আমি অনুষ্ঠান বন্ধ কৰিব কথা কোৱা নাই ভাল গায়কক মাতক থলুৱা কিমান ভাল ভাল গায়ক আছে আমাৰ মাজত তেওঁলোকক মাতক তেওঁলোকক মাতি আনি আপোনালোকে অলপ এণ্টাৰটেইনমেণ্ট কৰক বিহুটো পালন কৰক যদি কৰিব ইচ্ছা আছে মন গৈছে আপোনালোকে কিন্তু এনেকুৱা এটা আমাৰ হিয়াৰ আমঠু মই জুবিনৰ বিষয়ে আৰু একো ক'বলগীয়া একো নাই অসমবাসী তেনেকুৱা এজন মহান ব্যক্তি কেনেকৈ অপমান কৰাটো আমি কিন্তু কেতিয়াও সহ্য কৰিব পৰা নাই আৰু সহ্য কৰিব নোৱাৰোঁ আৰু বিশেষকৈ সচেতন ব্যক্তি কোনেও এই কামটো সহ্য কৰিব নোৱাৰে গতিকে মই সেইসকল বিহু মঞ্চৰ আয়োজকসকলক অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ কামবিলাক বৰ্জন কৰক অতি সোনকালে বৰ্জন কৰক দেই নহ'লে আৰু জ্বলা জুইত ঘিউ ঢালি মানুহখিনিক আৰু মানে ইমান কষ্ট নিদিব আপোনালোকে